এটা কৈ দিয়া হয় এইটো আমাৰ বিগ ফেন ইহঁতৰ হাই যে মোৰ কলিজাখন গলিব ধৰিছে মানে বহি পাৰিম অলপ গৰমত যেনেকৈ আইচক্ৰীমটো গলিছে ন এনেকৈ মোৰ বুকুখনো গলিব ধৰিছে তাৰমানে তোমালোকক দেখা পায় তো ময়ো চেল্ফি এখন লৈ পাৰিম তো হেল্ল' গাইজ আকৌ আজি নতুনকৈ এটি ব্লগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত বহুত দিনৰ মূৰত বেড বাছ অফ চেনেল দি লৈ সকলোৱে চাব ভিডিঅ'টি আজি বিশেষ তেনেকৈ ভিডিঅ' বনাবলৈ অহা নাই তো আজি আহিছোঁ মাত্ৰ কি বুলি ভিডিঅ' বনাবলৈ আজি শুভ শিৱৰাত্ৰি বুলি শুভ শিৱৰাত্ৰি নহয় শুভ শিৱ দিন হৈ আছে ন এতিয়া বৰ্তমান তো গাইজ আপোনালোকে সকলোৱে চাব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আৰু লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাইছে আপোনালোকে তেনেহ'লে ফ'ল' এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব তো বলক আমি ধুনীয়া ধুনীয়া মা সীতা পাৰ্বতী গুণবিলাক দেখাই যাওঁ ছোৱালী থপৰাবিলাক তো বলক তো গাইজ আমি আহি আছোঁ বৰ্তমান এতিয়া মতলব আমি আহি আছোঁ মন্দিৰত শিৱধাম মন্দিৰ তো আমি গৈ আছোঁ দেখাই আছোঁ আৰু চাই থাকিম আমি আৰু আপোনালোকেও চাই থাকিব আজি বেলেগ হৈ গৈছে মানে দেখুৱাবই জনা নাই আৰু কৰিব জনা নাই বহুত দিন হ'ল ন ভিডিঅ' বনোৱা নাই তো এইটো ফ্ৰণ্ট মানে ষ্টাৰ্টিং মন্দিৰ গেট তো আমি এদিকে সোমাই গৈ আছোঁ আৰু আপোনালোকক দেখাই গৈ আছোঁ চৰি ধুনীয়া ছোৱালী সন্মুখত ওলাই দিয়ে ঘপককৈ ই আছে মোৰ লগত আজি আমি দুটাই গৈ আছোঁ সৌৰভ দহতিয়া মোক চিনি পায় চিনি পায় ओवर एक्टिंग करता साला ओवर एक्टिंग की औलाद পায় না নাপায় নাজানো লাগে এতিয়াবা চিনি পাব তো মই কটীয়া 1.5 ফুটীয়া ই লাম্বো 5 ফুটীয়া ইমান ভিৰ মানুহ চব নাই এইবিলাক একদম ক'বলৈ উপায় নাই কমটি ভিৰ মাৰিছে বাৰু ৱাও ধুনীয়া ছোৱালী দেখা নাই যে হ'ব আমিনো ধুনীয়া ছোৱালীহে চাবলৈ আহিছোঁ নেকি এইবিলাক মানে এতিয়া দোকান এই ভাইটিহঁতে দোকান দিছে এটা কৈ দিয়া হয় তো ইহঁতে দোকান দিছে বস্তু কি দিছে লাইক কমেণ্ট চবে কৰিব তো আমি গৈ আছোঁ বৰ্তমান মা সীতা পাৰ্বতী আছে না নাই চেক কৰিবলৈ শিৱৰ লগত তো আমি দেখা নাই আজিলৈকে মা সীতা পাৰ্বতী ৰিয়েলকৈ তো আজি চাম বুলি ডাইৰেক্ট কঠোৰ মন কৰি কিনে আহিছোঁ তো স্থিৰ কৰি আহিছোঁ তো এই বাইদেউহঁতে গৈ আছে এদিকে আমি এনেকৈ গৈ আছোঁ আৰু আমি লগত ভাই ককাই নিচিনা গৈ আছোঁ এইফালে আমাৰ এই মণিহাৰী দোকান আমি এনেকৈ বেলেগকৈ দেখাব জানো ভণ্টিহঁতে ধুনীয়া ধুনীয়া লাগিছে আজি চৰম মানুহ ভিৰ তামান ভিৰ আজি তাকে সীতা মা পাৰ্বতীক বিচাৰিছোঁ কিজানি পতে শিৱলৈ নপতি কিনে মোলেই পতে শিৱই কি খায় বাবা তাতকৈ মই বেছি খাওঁ ন কৈ দিয়া থেংক ইউ তো বলক আহক এইফালে অলপ চাবলৈ যাওঁ তামাম ভিৰ মাৰিছে বৰ্তমান ইহঁতে পূজা কৰিছে ইয়াত মানে ধূপ ধূনা জ্বলোৱা হয়তো একদম মানে চাকি বন্তি এইবিলাক জ্বলায় তো জ্বলাই আছে ইহঁতে আমি নজ্বলাওঁ আমি অকল খাওঁহে আমি জ্বলোৱা জাতি নহয় পূজা কৰা জাতি নহয় আমি এনেই বেকগ্ৰাউণ্ডত খোৱা জাতি নেকি আমি খকুৱা তো বলক আমি ধুনীয়া ছোৱালীৰ সৈতে মিলন কৰিবলৈ যাওঁ কোৱা নে কি এখন কয় সৰুৱা পাক শিৱ মন্দিৰত কি বোলে গাৰ্লফ্ৰেণ্ডৰ লগত আহিব পাওঁ সিহঁতে চেল্ফি লোৱাত ব্যস্ত বহুত বেছিয়ে অলপ ব্যস্ত তো এইবিলাক ধুনীয়াকৈ পাৰ্কত দেখা নাই কেনেকুৱা ধৰণৰ ফটো পোষ্ট কি ধৰণৰ মানে চাবলৈ বেয়া লাগে আমি বৰলাবিলাকে আহিছোঁ তই বৰলা তই মেৰেট মই বৰলা এইবিলাক গাৰ্লফ্ৰেণ্ড কোনোবাই যদি পতিব বিচাৰে নাই বোলে নহয় পতিব বিচাৰিলে পতিব পাৰে তো এয়াই আৰু
এয়াই এনেকৈ চলি আছে অকলশৰীয়া জীৱনটি। যিমান গৰম সিমান ভিৰ আৰু ধুনীয়া ছোৱালীৰ অভাৱ নাই ইয়াত। মানে কি কবি আৰু এই ফুল যেনেকুৱা ছোৱালীও সেনেকুৱা ফুল হৈ গৈছে আজি একদম ইয়াত ধুনীয়া ধুনীয়া ল'ৰা দেখি। তো আমি কি ক'ম তাৰ বিষয়ে ছোৱালীবিলাকক বুজাব পৰা নাই আমি, আৰু বুজাই আমি তাৰমানে পতাবও পৰা নাই। সুবাসটো থাকিবই, সেইবিলাক সুবাস আমি ভোমোৰা হৈ ফুলত কৰিব বিচাৰোঁ। তো একদম ধুনীয়া ধুনীয়া ছোৱালী উঠনি পাৰ হৈ যায়, বুকুখন ধপ ধপ কৰি যায়। কি কবি আৰু নাপায়, দুখ লাগি যায়। আজি একদম গেলা থপৰা লৈ কিনে আহিছোঁ আপোনালোকৰ মাজত। কবি আৰু আমি বৰ্তমান এতিয়া মন্দিৰটো গোটেই 4 ৰাউণ্ড স্কোৱাৰ একদম মানে ঘূৰি আছোঁ একদম চাই আছোঁ আৰু ক'ত কেনেকুৱা কি একদম দৃশ্য দেখা যায়, মানে কেনেকুৱা ধৰণে পূজা কৰিছে, পাঠ কৰিছে আমি চাই আছোঁ। আমি পূজা কৰিব অহা নাই বৰ্তমান, আৰু ধুনীয়া সাক্ষাৎ মা পাৰ্বতী আজি আমাৰ মাজত উপস্থিত। আৰু এতিয়া ধুনীয়াকৈ একদম বিউটিফুল গাৰ্ল বুলি ক'ব পাৰি, বোৱাৰীও বুলিব পাৰি যদি মই পতে মোৰ ককাইদেউহঁতে ক'ব আৰু। তো এনেকেই আমাৰ জীৱনবিলাক চলি আহিছে। মানুহবিলাকে চাইছে আমাক পাগলা বুলি ভাবিছে নেকি বাৰু? নাই, আমি পাগলা নহয়, মেণ্টেল। এইটো আমাৰ বিগ ফেন। চাকৰি কৰি আছে নেকি? তো এনেকৈ চাকৰি কৰি থকা, চাকৰি কৰিছে, পইচা ইনকাম কৰিছে। আমি বেকাৰ ঘূৰি পাখণ্ডটোতে বেকাৰ আছোঁ ন। তো আমি এইফালে অলপ মানে বহুত ভিৰ আছে, তো সেইটো কাৰণে অলপ আমি এইফালে অলপ হাৱা খাবলৈ, বতাহ খাবলৈ আহিছোঁ। তো এয়া মৰম লগা ছোৱালীকেইজনী হাঁহ কৰি দিছে, আৰু ইহঁতৰ হাঁহ যে মোৰ কলিজাখন গলিব ধৰিছে মানে। তো বাই তো এনেকেই মানে মৰম লগা ছোৱালীহঁতে মৰমত কিবা খাবলৈ ভাল লাগে। তো এনেকৈ অলপমান ইহঁতে চেল্ফি অলপ ফটো তুলিছে। ফটোত মানে ধুনীয়া উঠিছে না বেয়া উঠিছে নাজানো, মুঠতে ৰিয়েল লাইফত তোমালোকক ভাল লাগিছে। বৌকে মানে জোকাইছোঁ, মানে বেয়া নাপাব হা। তোক হাই এটা কৈ দিয়া গাইছক। लाइक करो, सब्सक्राइब करो और फेसबुक पेज में फॉलो कर दो, नहीं? हाँ, इंस्टा ID बेट वास्तव है। हाँ, फॉलो करो, ठीक है। মানে ইহঁতে কি আইচক্ৰীম খোৱা আছে নেকি? ইয়াত কি আইচক্ৰীম খাইছে? ভাল লাগিছে। গৰমত যেনেকৈ আইচক্ৰীমটো গলিছে ন, এনেকৈ মোৰ বুকুখনো গলিব ধৰিছে, তাৰমানে তোমালোকক দেখা পায়। নামটো ৰূপমা। মিলিছে ন ৰূপমা অনুপমা? মিলিব দিয়া, দুখনি দিয়া কি ক'বা আৰু। ছোৱালীক যদি এনেকুৱাকৈ যদি আমাৰ পতাব বিচাৰে ন, আমাৰ পৰা এইবিলাক জ্ঞান ল'ব লাগে। মানে আমি অলপ এক্সপাৰ্ট আছোঁ ন, বিশেষকৈ ধুনীয়া ছোৱালীক অলপ হেৰি নকবি আৰু যেনেকৈ ইউজ কৰোঁ ন, মোৰ কি কবি আৰু গাইজ। তো আমি ইয়াত ধুনীয়া ছোৱালী কেইজনীমান পালোঁ। মোৰ তাৰমানে আজিৰ পৰা মানে ধুনীয়া ছোৱালী পতাবলৈ চেষ্টা কৰিছোঁ। মানে এইবিলাক আহি গৈছে আৰু ট্ৰিকবিলাক নিজে নাজানো হৈ গৈছে। ধুনীয়া ছোৱালী দেখি হেৰি মন্দিৰ যে হেৰি পূজাৰী হৈ কিনে জটা ধৰি ইয়াতে থাকি যাওঁ। কি কবি আৰু
অঁ নহয় ব্ৰ তোমালোকৰ চাৰিখনে ইয়াতে থৈ দিম বেয়া নহৈছিলেতো নালাগে ইমানকণ কাট পাৰিব নালাগে ন কিজানি মোৰ ফলোৱাৰ আছে কোনোবাই মোক পচন্দ কৰিছে মন প্ৰাণ দি কিনে তোমাক যদি বিয়া তোমাৰ মোৰ বিয়া ফলোৱাৰজনী চিটেট কৰি মোৰ গ'লে কোনে ৰিস্ক ল'ব কেছটো মোৰ ওপৰত উঠিব ন অঁ ৰিস্ক ল'ব নোৱাৰো সেইটো গোপনে গোপনে হ'ব ভিডিঅ'ত নচলিব আকৌ পাছত আকৌ নকবি নকবি অঁ তাৰপৰা কি কিবা কৰি আছে পঢ়ি আছে ফাইনেল পঢ়ি আছা অঁ ঠিকে পঢ়ি যাবা আৰু মোৰ প্ৰেম কলেজত অঁ মোৰ প্ৰেম কলেজত যে বেড বাস্তৱ আই লাভ ইউ মানে টাইটেল আই লাভ ইউ নামটো বেড বাস্তৱ তো এডমিশ্যন ল'ব পাৰে একদম খোলা আছে বুকো একদম ভাল কৰি হনুমানৰ নিচিনা কলেজৰ মাজত দিম দেই তোমাৰ প্ৰেম কৰিলে তো কি পঢ়িবা নপঢ়া অঁ নাই তাৰ পৰা যদি হেৰি কি বোলে ট্ৰেন্সফাৰ হৈ যায় মানে ৰিটায়াৰ হয় ন ৰিটায়াৰ হৈ যায় ন সেইখন কলেজৰ পৰা ৰিটায়াৰ হ'লে মোৰ কলেজখন বুকীখন খালী উলিয়াই দিম তাৰমানে তোমাৰ নামটো অনামিকা তোমাৰ এই মই চিনেমা চাহখনে মনত পৰি গ'লোঁ সেই মানে চিনেমা চাহু পোৱাৰ লগে লগে যে হিৰঞ্জনী ভাল লাগে ন তো তোমাকো ভাল লাগিব লাহে লাহে সৰু ভণ্টি বুলি দেই বেলেগ নহয় অঁ ভণ্টি বুলি মেইনকেনো মোৰ ডাই কৰিছোঁ আৰু খোলা মেলা লাজ কৰিব নালাগে ভাল পোৱা নহয় ভাল লাগিছে ভালটো চবকে লাগে ন তো ফটো এখন দি चल बेटा सेल्फी ले ले रे আজি ধুনীয়া ছোৱালী ফটো উঠিলোঁ তো এতিয়া গৈ থাকোঁ হা বাই বাই আৰু কেতিয়াবা লগ পাম তো এতিয়া ধুনীয়া ছোৱালীৰ সৈতে অলপ কথা বতৰা হ'ল তো এতিয়া আমি আগবাঢ়ো নেক্সট ছোৱালী তো আমি আগবাঢ়ি আহিছোঁ এতিয়া ধুনীয়া ছোৱালীৰ অঁ কিনো কৰিম ভাবিবলে ভয় লাগে নাই ধুনীয়া ছোৱালী নাই ধুনীয়া বোৱাৰী কতে পামে তেওঁ ফটো তুলিছে ধুনীয়া লাগিছে অঁ তো ময়ো চেল্ফি এখন লিখিব পাৰিম অনুমতি নলগে অলৰেডি পলাইছে নহ'ব তো মানে এয়া সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু আৰু এইফালে তো ৰেল গাড়ী চলিছে আমাৰ একদম জীৱনৰ ৰেলখনো এনেকৈ চলিব অঁ তো এনেকৈ আমাৰ জীৱনবিলাক চলি গৈ আছে আৰু কি কবি আৰু দুখৰ কথা মন যায় কেতিয়াবা গাড়ী উঠিবলৈ কিন্তু আমাৰ কপালত গাড়ী নাই সেইটো কাৰণে এনেকৈ আছোঁ আৰু নতুন প্ৰজন্ম যেনেকৈ চাই যাব আমাৰ তেনেকৈ উৎসাহিত হৈ আহি যাম মানে এনেকৈ জীৱনবিলাক চলি গৈ থাকে তো গাইজ আমি আজি শিৱ দিন বুলি কিনে মানে লাডুটো খোৱা হোৱা নাই কিবা এটা লাডু দেখাই দে এয়া দাদা লাডু দাদা আমাৰ বসন্ত দাস পালোঁ অঁ তো অলপ ভাল লাগিছে কিবা এটা কৈ দিয়া কিবা এটা জনোৱা শিৱৰাত্ৰি সকলো শিৱৰাত্ৰিলৈ আমি আমন্ত্ৰণ জনালোঁ আহক শিৱ ৰাতি পালন কৰক ভালদৰে আৰু শুভ হওক আৰু লগতে লাডুটো খাই যাব নোখোৱাকৈ নাযাব খালেও পস্তাব নাখালেও পস্তাব এদিন খাব লাগিব তো ঠিক আছে আমাক 10 দিয়া ন 10 দিয়া 20 টকা লোৱা 20 টকা লোৱা সেইটো নক'বা না 20 টকা দিয়া তো আমিও অলপ টেষ্ট কৰিম টেষ্টটো আমাৰ বেড বাস্তৱে কৈছে এইটো ভাঙৰ লাৰু প্ৰথম ফাৰ্ষ্ট মই টেষ্ট কৰিছোঁ এটা আমাৰ মালিকো কোৱা এটা মালিকো এটা আমাৰ লগতে মালিকো টেষ্ট কৰিছে শিৱৰাত্ৰি বুলি অন্য নহয়
এনেই প্ৰায় খাব নালাগে এইবিলাক বস্তু প্ৰায় বস্তু খাব নালাগে শিৱৰাত্ৰি আজি পালন কৰা হৈছে উৎসৱ যেনেকৈ ভক্ত বুলিব লাগিব আমি ভক্ত শিৱভক্ত হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। তো বলক আমি দাদা নাই ধুনীয়া ছোৱালীয়ে মিচিককৈ হাঁহি এটা মাৰি দিলে অলপ আমাৰ মনখন গলিবলৈ ধৰে ঠাণ্ডা লাগে হাৱা এটা মাৰে বতাহ এটা নহ'লে মিচিককৈ হাঁহিয়ে এটা নেমাৰে কি কৰিবি আৰু দুখৰ বেদনা তো এনেকৈ ভাঙৰ লাডু এটা খাই দিলোঁ অলপ মনটো ফূৰ্তি লাগিছে বল অলপ আগতে দুখ লাগি আছিলে ন এতিয়া অলপ ফূৰ্তি গাইজ কণ মানি যেতিয়া ইমান ধুনীয়াকৈ ৰেলগাড়ী উঠিছে আমাৰো উঠিব মন যায় চাওক গাইজ চাওক না ইমান ধুনীয়া একদম ৰেলগাড়ী চলিছে আমাৰো উঠিবলৈ মন যায় পিছত কি ধুনীয়া ছোৱালী এজনী আছে এজনী ধুনীয়াকৈ চাই দিলে আকৌ চৰমতে মাথাটোৱে ঘূৰাই দিলে কিনো কৰিম বাৰু কিনো বনাবলৈ লাজ নকৰা এনেকৈ যদি লাজ কৰে মোৰতো লাজ লাগিবই ন গাইজ কিনো কম আৰু দুখৰ বেদনা ছোৱালী ভাও নিদিয়া হৈছে আৰু লাহেকৈ চব ৰাতি গেলা যে আচলতে কমেণ্ট কৰি জনাবিচোন কোনে কোনে মোক গেলা দেখক চব ৰাতিটো কমেণ্ট এটা কৰিবি আৰু তো গাইজ কিমাননো ঘূৰিবি আৰু উপায় নাই আমনি লাগিলে ভাগৰ লাগিলে তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম ন আজি ভিডিঅ'টো গাইজ আজি ইমানতে সমাপ্ত কৰিছোঁ লাইক কৰিবি শ্বেয়াৰ কৰিবি আৰু ছাবস্ক্ৰাইব কৰিবি আৰু যদি ফেচবুকত চাইছ তেনেহ'লে ফ'ল' এটা কৰি দিবি তো গাইজ আজিলৈ বাই বাই